Hello everyone, কি খবৰ সকলোৰে মই ভালে আছো আৰু প্ৰায় 1.5 বছৰ মানেই হ'ল মই ভিডিও দিয়া নাই সেইকাৰণে ভাবিছো আকৌ মিনি ব্লগ দিয়া ষ্টাৰ্ট কৰো বুলি এটো ভিডিও হৈছে 4 তাৰিখৰ হেদিনা যেহেতু দেউতাৰ বাৰ্থডে আছিল আৰু বাৰ্থডেৰ কাৰণে আমি খনিকৰ পুথি নামঘৰলৈ যাম বুলি আগবঢ়াই থৈছিল যেহেতু সেইভাবে আমি উলালো আৰু এয়া নামঘৰ গৈ পেলাই পালোগে আৰু খুব বেছি গৰম আছিল হেদিনা আৰু আমি খুব সোনকালে পাইছিলোগে বাৰু সেইকাৰণে প্ৰথমতে এয়া নামঘৰত কোনো মানুহ নাছিলে আমি খৰাই দি পেলাই এয়া ধূপ জ্বলাই ললো আৰু চাহু খাইছিলো বাৰু এয়া ভিডিও কৰিবলৈ পাহৰিলো এয়া পুথি পঢ়িলে আৰু নাম গালে তাৰ পাছত ইমান বেছি ভোক লাগি আছিল সেইকাৰণে ভাবিলো ওচৰতে কিবা এটা খাই আহো আমি পুৰি সবজি খালো আৰু খাই আহি নামঘৰত অকনমান সময় বহি পেলাই এফালে প্ৰসাদ খাবলৈ হ'ল যেহেতু প্ৰসাদ খাই বৈ মিলি আমি সোনকালে নামঘৰৰ পৰা ওলাইছো যেহেতু আমি আকৌ ঢেকিয়াখোৱা নামঘৰলৈ যাম বুলি ঠিক কৰা হ'ল আৰু সেইখিনি মোৰ নেক্সট ভিডিওত দেখা পাব আজিৰ ভিডিওটোত ইমানেই পুনৰ অন্য এটা ভিডিও লগ পাম আজিলৈ